আপুনি যদি অলৰেডি অসম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ হিতাধিকাৰী হয়, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ইকেৱাইচি মানে ই চাইন প্ৰচেছ কমপ্লিট কৰিব লাগিব, যিটো আপোনালোকে কৰাটো অত্যন্ত প্ৰয়োজন। এইখিনি কাম যদি আপোনালোকে নকৰে, তেতিয়াহ'লে আপোনালোকে 25,000 টকা নাপায়। তো ফ্ৰেণ্ডসকল, এই প্ৰচেছটো কেনেকৈ আপোনালোকে কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সেইটোৰ বিষয়ে আজি আপোনালোকৰ লগত সবিশেষ আলোচনা কৰিম। তো ফ্ৰেণ্ডসকল, এইটো কৰাৰ কাৰণে আমি প্ৰথমতে ইমেইলটো চেক কৰিব লাগিব আৰু ইমেইলত আপোনালোকৰ এটা মেছেজ আহিব, সেই ইমেইলটো আপোনালোকে খোল খাই ল'ব লাগিব। মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দি আছো, আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি লৈ লওক। আপোনালোকৰ যিটো ইমেইল আছে, সেই ইমেইলটো আপোনালোকে চেক কৰি লৈ ল'ব আৰু আপোনালোকে ইমেইলত ক্লিক কৰি দিব। এই মেছেজটো আপোনালোকৰ সন্মুখত আহিব লাগিব। তাৰপিছত আপোনালোকে এনেকুৱা এটা ফেজ খোলা খাব, আপোনালোকে স্কেল ডাউন কৰিব, আপোনালোকে লগ ইন টু DIG বুলি লিখা আছে, তাতে আপোনালোকৰ ক্লিক কৰিব লাগিব। তাৰ আগতে আপোনালোকৰ কি কি ডকুমেণ্টছৰ বা কি কি প্ৰয়োজন হ'ব ইয়াতে লিখা আছে, আপোনালোকে চাই ল'ব পাৰিব। পান কাৰ্ড, তাৰপিছত মোবাইল নাম্বাৰ, লিংক উইথ আধাৰ কাৰ্ড। তাৰপিছত আপোনালোকে এইখিনি চোৱাৰ পিছত আপোনালোকে লগ ইন টু DIG বুলি লিখা আছে, তাতে আপোনালোকৰ ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে অলৰেডি ইয়াতে আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন এটা নাম্বাৰ আছে, এপ্লিকেশ্যন নাম্বাৰটো আহি যাব, যিটো এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ কপি কৰি লৈ ৰাখিব লাগিব। ইয়াতে আপোনালোকৰ কপি কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা প্ৰচেছ আহিব, যিটো দুটা প্ৰচেছ আছে, যেনেকৈ অলৰেডি ৰেজিষ্টাৰ্ড আৰু নিউ ইউজাৰ। আপোনালোকৰ বি নম্বৰত যিটো আছে ষ্টাৰ্ট চাইন প্ৰচেছ আছে, তাতে আপোনালোকৰ এই বি নম্বৰ যিটো আছে, এই বি নম্বৰত আপোনালোকৰ ক্লিক কৰিব লাগিব। এই বি নম্বৰটোত আপোনালোকে অলৰেডি নাইবা আপোনালোকে ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকৰ চিটিজেন চিগনেচাৰ পৰ্টেল খোলা খাব, য'ত আপোনালোকৰ মোবাইল নাম্বাৰ, তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰ, তাৰপিছত চিটিজেন পান কাৰ্ড নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰ, এইখিনি লিখি আপোনালোকৰ চাৰ্চ কৰিব লাগিব। এইখিনি আপোনালোকে সুন্দৰ কৰি বহাই দিয়াৰ পিছত আপোনালোকে চাৰ্চ বটনত আপোনালোকে ক্লিক কৰি দিব। চাৰ্চ বটনত আপোনালোকৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এটা আকৌ পেজ খোলা খাব। আপোনালোকৰ আকৌ কেইটামান ডিটেইলছ আছে, যেনেকুৱা আপোনালোকৰ ইয়াতে মোবাইল নাম্বাৰ, তাৰপিছত আপোনালোকৰ পান কাৰ্ড নাম্বাৰ, তাৰপিছত আধাৰ নাম্বাৰ, তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, তাৰপিছত ইমেইল নাম্বাৰ, এই সকলোখিনি আপোনালোকৰ ইয়াতে সুন্দৰ কৰি আহি যাব। তাৰপিছত আপোনালোকৰ ইনিচিয়েট চিগনেচাৰ বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডসকল, মই আপোনালোকক কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ, য'ত আপোনালোকৰ এটা এগ্ৰিমেণ্ট ছাবমিট কৰিব লাগিব। সেই এগ্ৰিমেণ্টটো ইয়াতে আপোনালোকৰ আহি গৈছে। সেই এগ্ৰিমেণ্টত আপোনালোকৰ ইনিচিয়েট চিগনেচাৰ বুলি তলত যে লিখা আছে, তাতে আপোনালোকৰ ক্লিক কৰিব লাগিব। এইটোত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নেক্সট প্ৰচেছত লৈ যাব। তাৰপিছত আপোনালোকৰ ইয়াতে আই হিয়াৰ বাই বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আধাৰ নাম্বাৰটো ইয়াতে আপোনালোকৰ সুন্দৰ কৰি বহাই দিব লাগিব। আধাৰ নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকৰ চেণ্ড OTP বুলি লিখা আছে, তাতে আপোনালোকে সুন্দৰ কৰি ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এটা বা ইমেইলত এটা OTP যাব, সেই OTPটো আপোনালোকৰ ইয়াতে বহাই দিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যিটো জড়িত হৈ আছে, সেইটোত আপোনালোকৰ এটা OTP যাব। সেই OTPটো ইয়াতে বহাই দিয়াৰ পিছত ভেৰিফাই OTP মাৰাৰ পিছত আপোনালোকৰ সন্মুখত থেংকছ ফৰ চাইনিং দ্য ডকুমেণ্টছ, আপোনালোকৰ প্ৰচেছটো কমপ্লিট হৈ গৈছে।